আমি সুদূৰ ধুবুৰীত দক্ষিণ শালমাৰাত আজি আমি বিশ্বকৰ্মা পূজা পাতিম। আমি আমাৰ সমূহ শিক্ষক আছে আমাৰ লগত, গতিকে আহক আমি আজি কি ধৰণে বিশ্বকৰ্মা পূজা পাতিছোঁ আমি আজি দেখাবৰ কাৰণে চেষ্টা কৰিম। বলক আমি আৰম্ভ কৰোঁ। এয়া মোৰ সহযোগী আমাৰ টুনামণি হাজৰিকা, এয়া লাগি আছে বিশ্বকৰ্মা শুভেচ্ছা। হয়, টুনামণি হাজৰিকা সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা। আমাৰ শিক্ষকৰ তৰফৰ পৰা হয়, এয়া আমাৰ চলি আছে, এতিয়া কুঁহিয়াৰ কাটি আছে। পূজা বুলি আৰু খিচিৰিৰো ব্যৱস্থা হ'ব। খিচিৰি এখন হ'ব, আমাৰ পাপৰ আছে, আমাৰ মাজিদ দাই আগবঢ়াইছে, আৰু বাকী ৰঙালাও, অমিতা, এয়া গাজৰ, তাৰ লগত থাকিব আমাৰ মূলা, এনেকৈ এইখন তৰকাৰী হ'ব আৰু খিচিৰি হ'ব। গতিকে আমি খিচিৰি খাওঁতে আপোনালোকক লগ। আমাৰ পূজা আৰম্ভ কৰিছে আমাৰ মহেন্দ্ৰ গগৈ ছাৰ, তেখেতে কৰিব। তেখেতে আজি পূজাৰীৰ হেৰি কৰিছে। গতিকে আমি তেখেতক পূজাখিনি যাতে সকলোৰে মংগল হয়, বিশ্ব শান্তি হয়, সকলোৱে ভালে কুশলে গোটেই বছৰ যেন থাকে, আমি তাৰে কামনাৰে আমি আগবাঢ়িছোঁ। এয়া আমি আটাইবোৰে লগ হৈ আমি এতিয়া প্ৰসাদ খাই আছোঁ। এয়া প্ৰসাদ খাই আছোঁ আমি। আমাৰ গগৈ ছাৰ এটা শুভেচ্ছা বাণী দিয়ক, এটা বিশ্বকৰ্মা পূজা বুলি। সকলোলৈকে বিশ্বকৰ্মাৰ শুভেচ্ছা থাকিল। জয় বিশ্বকৰ্মা। কথাবোৰ পিছত ক'ম নেকি? আমাৰ যি অসমৰ যিটো ঐক্যৰ এনাজৰীডাল যাতে আমি সদায় এনেদৰে বান্ধি ৰাখিব পাৰোঁ, তাৰ আমি আমাৰ দক্ষিণ শালমাৰা যি আমাৰ শিক্ষক আছে সমুদায়, তাৰে আমাৰ এটি প্ৰয়াস। গতিকে আমি আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি আমাৰ যি পূৰ্বৰ পৰা যি চলি অহা আমাৰ অসমীয়া সংস্কৃতি, এয়া হ'ল আমাৰ অসমীয়া সংস্কৃতি, য'ত কোনো জাতি বা ধৰ্ম নাই, আমাৰ থাকে মাত্ৰ কেৱল একতাৰ এনাজৰী। এয়া আমাৰ মাজিদ ছাৰ, মই আপোনালোকক চিনাকি কৰাই দিছোঁৱে, আব্দুল মাজিদ ছাৰ। তেখেতৰ ঘৰ হৈছে শিৱসাগৰ। এইজন হৈছে টুনামণি হাজৰিকা, আমাৰ মিৰ্জা। এয়া আমাৰ মহেন্দ্ৰ গগৈ ছাৰ, তেখেতৰ ঘৰ উত্তৰ লখিমপুৰ। গতিকে আপোনালোকৰ আশীৰ্বাদ কৰিব যাতে আমি এনেদৰে সদায় আমাৰ অসমীয়া যিটো বৃহত্তৰ অসমীয়া জাতি যাতে আমি এনেদৰে গঠন কৰাত কিছু হ'লেও আমি যাতে অৰিহণা যোগাব পাৰোঁ। টকাটো দিলে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে। যিসকলে মোৰ ভিডিঅ' চাই এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, আমাৰ ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নমস্কাৰ।